কিচেনলৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ লৈ আনিছোঁ ডিম ভাপাৰ ৰেচিপি। ডিম ভাপা বনাবলৈ কেইটামান বইল ডিম লৈছোঁ, কেঁচা মিঠাতেল, সৰিয়হ গুড়ি আৰু 2টা জলকীয়া লৈছোঁ। বইল ডিমখিনি দুফাল কৰি কাটি ল'ব। মই এটা এনেদৰে কাটিছোঁ, আপোনালোকৰ ইচ্ছা আপোনালোকে যেটা ডিমেই বনায়। তাৰপিছত এটা মিক্সি জাৰত সৰিয়হ গুড়িখিনি আৰু কেঁচা জলকীয়া কেইটা আৰু 4 চামুচ পানী দি পেষ্ট এটা বনাই ল'ব। পেষ্টটো হোৱাৰ পাছত এটা বাটিত 3 চামুচ কেঁচা মিঠাতেল, মোৰ চামুচটো ডাঙৰ হোৱাৰ বাবে তেল অকণমান বেছি হ'ল, আপোনালোকে সৰু চামুচ এখনেৰে ল'ব। তাৰপাছত সৰিয়হ পেষ্টখিনি তাতে দিব। তাৰপাছত ডিমকেইটা তাতে দিব। তাৰপাছত এচামুচ নিমখ দিব। নিমখটো আপোনালোকে আন্দাজমতেই দিব, আপোনালোকে যিমানটো নিমখ খায়। তাৰপাছত মিশ্ৰণখিনি ভালকৈ লৰাব। তেলটো আপোনালোকে অকণমান কম দিব, মোৰ অলপ বেছি হ'ল তেলটো। তাৰপাছত কেৰাহী এখনত এগিলাচ গৰম হ'বলৈ পানী দিব। তাৰপিছত তাতে বাতিটো দিব। আপোনালোকে হাফৰ থকা টিফিন ল'লেও হ'ব, মই গামলা আৰু তাৰ ওপৰত এখন প্লেট দিছোঁ। তাৰপিছত ওপৰত এখন ঢাকন দি দিব। তাৰপিছত এইটো ভালকৈ উতলিব দিব। এইটো 15 মিনিটমান হ'ব। তাৰপিছত ঠাণ্ডা হ'লে নমাই ল'ব। তাৰপিছত প্লেট এখনত এইটো নমাই ল'ব। এইটো আপোনালোকে গৰম ভাতৰ লগত খাব পাৰিব। ট্ৰাই কৰি চাব, ভাল লাগিব।